Hey guys, welcome back to my YouTube channel. আজি মই বনাবলৈ গৈ আছো চাওমিন আৰু তাৰ কাৰণে চাওমিনখিনি প্ৰথমতে গৰম পানীত অলপ তেল মিক্স কৰি সিজিবলৈ দিছো আৰু এয়া মই গোটেইখিনি ইনগ্ৰেডিয়েন্টছ ৰেডি কৰি লৈছো চিকেন কাটি লৈছো সৰু সৰুকৈ আৰু এয়া তেলত চিকেনখিনি ফ্ৰাই কৰিলো আৰু এয়া সালাড বনাই লৈছো সালাড বনাবৰ কাৰণে পাস্তা মছলা লৈছো তাৰ পিছত চিকেন মছলা লৈছো আৰু অলপমান ব্লেক সল্ট দি তিয়হখিনি কাটি লৈ সালাড বনাই লৈছো আৰু পিয়াজ মিক্স কৰি দিছো ধুনীয়াকৈ মিক্স কৰাৰ পিছত মই চিকেনখিনি সৰু সৰুকৈ ফ্ৰাই কৰি ললো তাৰ পিছত এয়া আলু পিয়াজ আৰু জলকীয়া সকলোবোৰ দি মছলা দি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছো তাৰ পিছতেই আৰু যিখিনি চিকেন ফ্ৰাই কৰিছিলো সেইখিনিও মিক্স কৰি দিলো আৰু এতিয়া ধুনীয়াকৈ অলপমান মেয়নিজ মিক্স কৰিছো তাৰ পিছত পানী দি অলপ সিজিবলৈ দিছো আৰু এনেদৰে ধুনীয়াকৈ সিজি উঠাৰ পিছত চাওমিনখিনি যিখিনি আগতে গৰম পানীত মই ৰেডি কৰি লৈছিলো সেইখিনি মিক্স কৰি দিলো আৰু এয়া মছলাখিনি মিক্স কৰি লৈছো আৰু সকলোবোৰ মিক্স কৰি লোৱাৰ পিছত আমাৰ ধুনীয়া গৰম গৰম চাওমিন ৰেডি হৈ গ'ল